আজিৰ ভিডিঅ'টোত আপোনালোকে কিছুমান নেদেখা কাম কৰা দেখিব মোক আৰু আনকালে মই এইবিলাক ভিডিঅ' নবনাওঁ কিন্তু আজি বনাম বুলি লৈছোঁ আৰু এয়া দেখিছা নহয় ৰাতিপুৱা উঠি মুখত ব্ৰাছডাল লৈ এয়া আমাৰ জোন আৰু বেলিক মই পানী অকণমান দি মোৰ দৈনন্দিন কামখিনি আৰম্ভণি কৰিছোঁ আৰু এইখিনি মোৰ ৰুটিন বুলি ক'ব লাগিব কাৰণ যিকেইটা কাম মই আপোনালোকক দেখাম মই কৰা সেইকেইটা মই ডেইলি কৰোঁ আৰু কৰিবই লাগিব আৰু এইকেইটা কাম মোৰ প্ৰায়ভাগ প্ৰিয় বুলিয়ে ক'ব পাৰি আৰু সকলোৰে দিনটো এনেকৈ আৰম্ভ হয় চাগে এয়া দেখিছে নহয় মুখ ধুই মেলি প্ৰথম মই প্ৰথম আমাৰ জোনবেলিক দিয়াটো মোৰ মানে একদম কাম আৰু প্ৰথমতে সেইটো কৰাৰ পিছতে পাকঘৰলৈ আহিছোঁ আৰু আনহাতে মই শুই উঠোঁ মানে এয়া শুনটি শুইয়ে আছে দেখিছে নহয় দেহা আৰু দেউতাক সদায় ৰাতিপুৱা সোনকালে উঠে দেই আমাৰ তেওঁলোক দুয়ো উঠি পিনি পাকঘৰত সোমায় আৰু ইয়া চাওকচোন মই শুই উঠি দেখিছোঁহি ইয়া দেউতাকে চব বনায়ে থৈছে দাইল ভাজি ভাত আজি পিছে এইবিলাক মই নেদেখুৱাওঁ দেই আৰু মোৰ কামখিনিয়ে দেখুৱাম প্ৰায়ভাগ মানে ৰাতিপুৱাৰ কামখিনি মোক মানুহজনে কৰি দিয়ে পাকঘৰৰ কামখিনি কাৰণ যাৰ ঘৰত বেবী আছে তেওঁলোকে জানিব মাকৰ ৰাতি শুৱা কম হয় আৰু সেই শুৱা কম হয় কাৰণে ৰাতিপুৱা সময়কণ মোক মানুহজনে শুবলৈ দিয়ে আৰু সেইকাৰণে তেওঁ দেহাও উঠে সোনকালে আৰু দুয়ো উঠি পিনি পাকঘৰত সোমাই সকলোখিনি কাম কৰে আৰু মোৰ বিশেষ কাম এইটো চাওকচোন মই একদম শুই উঠি মুখখন ধুই পানীখিনি খাই চিধা আহি যাওঁ গৰু গোহালিলৈ আৰু এয়া চাওকচোন মোৰ গৰু পোৱালিটোক অকণমান গাখীৰ খীৰাওঁ এইটো হৈছে আমাৰ ৰঙাই আৰু এজনী আমাৰ ৰঙাই আৰু ৰঙিলী তাৰপিছত ইহঁতক আমাৰ গৰু লোৱা বহুত দিন হোৱা নাই 2 বছৰমান হৈছে আৰু 2 বছৰ 3 বছৰমান আৰু এয়া মই গাখীৰ খীৰাওঁ গাখীৰ বহুত বেছি নিখীৰাওঁ অলপমান খীৰাই দিওঁ কাৰণ গাখীৰ মানে আমাৰ লাগেই কাৰণ দেউতাও অসুখীয়া দেউতাৰ কাৰণে ডেইলি গাখীৰ লাগে আৰু কেতিয়াবা অলপ সৰহকৈ ওলালে ছোৱালীকেইজনীকো দিওঁ তাহাঁতক মই বেছিভাগ ফৰ্মুলা মিল্কে দিওঁ দেই ইয়াত চাওকচোন আমাৰ গাখীৰ কিমান ওলালে কেতিয়াবা আধা লিটাৰ কেতিয়াবা এপোৱা এনেকুৱাই গাখীৰ ওলায় আৰু ইয়াত দেখিছে ন মই গাখীৰ খীৰাই ইমান ভাল নাপাওঁ যদিও কৰোঁ আৰু কিন্তু এই শেষত মানে গৰু গোহালিটো চফা কৰাটো 1 নম্বৰ কাম মোৰ গৰু গোহালিটো একদম চফা হৈ থাকিলেহে ভাল লাগে কাৰণ সিহঁতিও ৰাতি আহি ধুনীয়াকৈ শুব পাৰে সেইকাৰণে যিমান পাৰোঁ সিমান চফা কৰি পিনি মই গৰু গোহালিটো চফা কৰিবলৈ চেষ্টা কৰোঁ দেই আৰু এয়া গৰু গোহালি চফা কৰি হৈ গৈছে আৰু এইবাৰ মই কি কৰিম জানেনে আপোনালোকে এইবাৰ মোৰ একদম ভাল লগা ৰাতিপুৱাৰ কামটো মানে মোৰ এইটোৱে ভাল লাগে চবতকৈ শুই উঠি আমাৰ এয়া ছাগলী দেখিছেনে নতুনকৈ আমি ছাগলী পুহিবলৈ লৈছোঁ আৰু এইকেইটি হৈছে আৰু 8টি আছে পোৱালীকেইটা লগাই 8টা 10টা আছে আৰু তাৰপিছত আপোনাৰ এই 8টি আমাৰ পোৱালী ছাগলী মই ইহঁতক প্ৰথমতে ৰাতিপুৱা শুই উঠি মানুহজনে পিছে মই উঠাৰ আগতে ডাল চাল আনি পিনি দিয়েহি খাবলৈ তাহাঁতক আৰু মই উঠি পিনি তাহাঁতক দানাটোহে দিওঁহি দানা অকণ দি আৰু ছাগলী গঁৰালটো ধুনীয়াকৈ চাফা চিকুণ কৰি আজৰি হ'লোঁ গা পা ধুই আহি আৰু আপোনাৰ ডেইলি স্কিন কেয়াৰ বুলি ক'ব লাগিব আৰু এইকেইটা কিন্তু কৰোঁৱে দেই গাটো ধুই আহি মুখত এনেকৈ চিৰাম অকণ লগাওঁ তাৰপিছতে ক্ৰীম অকণমান লগাওঁ এইকেইটা নকৰিলে একোৱে কৰিবলৈ মন নাযায় আৰু এয়া ধুনীয়াকৈ ক্ৰীম আৰু চিৰাম লগাইছোঁ ইফালে আকৌ শুনটি শুইয়ে আছে নহয় বেছিকৈ খিটখাটো কৰিব নোৱাৰি তাই পটককৈ সাৰ পাই যায় আৰু তাই উঠাৰ আগতে লৰালৰিকৈ মই বোলো আজৰি হওঁ এয়া চুলি তুলি ফনিয়াই আজৰি হওঁ মানে ইফালে দেখিলোঁ শুনটিত কুঁকা কৰিলেই নহয় শুনটি উঠিলেই এইফালে দেউতাকো আহিলে যেনিবা দেই দেউতাকে বাকী বাহিৰৰ কামবোৰো কৰি দিয়ে কিছু আৰু সেয়া শুনটি উঠিলে মই লৰালৰিকৈ আজৰি হৈ এয়া চাওকচোন আমাৰ শুনটি শুই উঠাৰ পিছতে চিধা বায়েক আহিয়ে গ'ল নহয় লগা আৰু এয়া মৰমবোৰ দেখিছেনে I love you টোপনি পূৰ হ'ল ভাল লাগিলে নে টোপনিটো এয়া এবাৰ শুনটিটো উঠিয়ে গ'ল এইবাৰ শুনটিক লগত লৈ পিনি প্ৰাৰ্থনা কৰিবলৈ বুলি ওলালোঁ গাটো ধুই পিনি প্ৰথমতে মই প্ৰাৰ্থনাটোহে কৰি লওঁ আৰু এয়া প্ৰথম প্ৰাৰ্থনা কৰিবলৈ যাওঁতে আজি যিহেতু শুনটি আহিলে সেইটো কাৰণে প্ৰাৰ্থনা কৰোঁতে লগত শুনটিও আহিলে আৰু শুনটি সদায় প্ৰাৰ্থনা কৰিবলৈ লাগিবই মোৰ লগত আনহাতে দেহাও আহে কেতিয়াবা আজি কিন্তু আইতাকৰ লগত খেলি আছিল সেইকাৰণে দেহা নাহিলে এয়া শুনটি চাওকচোন তাই ধুনীয়াকৈ প্ৰাৰ্থনা কৰিবলৈ শিকিছে মোৰ লগত লাহে আৰু ময়ো দুজনীকে প্ৰায় ওচৰতে ৰাখোঁ প্ৰাৰ্থনা কৰিবৰ সময়ত তাহাঁতিও ভাল পায় আৰু শুনটি চাব দেই মোক সেৱা কৰিব এয়া দেখিছেনে মোক নমো দিছে এয়া চাওকচোন ইমান ভাল লাগে এইবিলাক সৰু মুহূৰ্তবিলাকে তাৰ পিছৰে কামটো হৈছে কাপোৰখিনি গা চা ধুই হৈ গ'ল এবাৰ কাপোৰখিনি দি লৈছোঁ কাপোৰখিনি দি লোৱাৰ পিছতে পাকঘৰলৈ গৈ চিধা ইহঁত দুজনীৰ কাৰণে মই দেউতাকে উঠিয়ে সিহঁতক হৰলিক্স দি দিয়ে কিন্তু মই উঠিয়ে জলপানটো দিওঁ আজি আছিলে চকোজ সিহঁতৰ কাৰণে এয়া চকোজ দি লৈছোঁ গাখীৰ অকণ গৰম কৰি দুইজনীকে খুৱাবলৈ বুলি বহিছোঁগৈ এইফালে আছে আইতাকে পাতিখন তাহাঁতৰ এই মেটখন পাৰি দিছে
আৰু অথনিৰ পৰা আইতাকৰ লগতে খেলি আছিল যিহেতু মই গাখীৰ খীৰাবলৈ গৈছিলোঁ আইতাকক বিৰাট ভাল পায় আৰু এয়া চাওকচোন দুইজনীয়ে চকোজ খাইছে আৰু আমাৰ ভিডিঅ'টো এইখিনিতে সামৰণি মাৰোঁ আগলৈ এনেকুৱা ভিডিঅ' বনাম নাই আপোনালোকে প্লিজ কমেণ্ট কৰি জনাবচোন এনেকৈ মোৰ ডেইলি ব্লগবিলাক চাই ভাল পায় নে নাপায় সেইটো কমেণ্ট কৰি জনাব আজিলৈ আহোঁ দেই বাই